Padahal hai ko dia. হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল হওক। মোৰ বাৰু বহুত বেছি ভাল। আৰু আজি আমি গৈ আছোঁ যোৰহাটলৈ বুলি। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া মই ওলাই মিনি ল'লোঁ যোৰহাটলৈ বুলি বেগ চেগ লৈ। আৰু ইফালে পেতুলাই পূৰা বেগ লৈ আছে। মানে যোৰহাটলৈ কিয় গৈছোঁ, যোৰহাটত এডিআৰি পৰীক্ষা আছে 4th গ্ৰেডৰ। আৰু এইফালে আমি আহি পেলাই টমটমত বহি ল'লোঁ গাড়ীলৈ বুলি যাবলৈ ষ্টেণ্ড। আৰু আহি পাই গ'লোহি আমাৰ য'ত যাম, মানে ট্ৰেভেলাৰ ষ্টেণ্ড পাই গ'লোহি গাড়ীত উঠিবৰ কাৰণে। আৰু এনেদৰে গাড়ীত উঠি ধুনীয়া ভিউ এনজয় কৰি পেলাই আমি গৈ আছোঁ। আৰু ফাইনেলি আমি মেইন ৰাস্তাত উঠিলোঁ। আৰু এইখন হৈছে আমাৰ ট্ৰেভেলাৰখন, যোনখন ট্ৰেভেলাৰত আমি গৈ আছোঁ। আৰু আহি পাই গ'লোহি বহুত দেৰি, একো খোৱা নাছিলোঁ, সেইবাবে আমি ভাত খালোঁ। পেতুলাই পূৰা ভাত খাই আছে। পেতুলাই পৰীক্ষা দিব, মইও পৰীক্ষা নিদিওঁ, পেতুলাই পৰীক্ষাৰ কাৰণে আহিছোঁ। আৰু লগত আহিছে মোৰ মা। তাৰপিছত আমি আকৌ যোৰহাটত নামিলোঁ। যোৰহাটত গৈ আছোঁ। যোৰহাটৰ পৰা আকৌ তিতাবৰলৈ, যিহেতু আমি বেলেগ গাড়ীত যাব লাগিব, সেইটো কাৰণে আমি আকৌ বেলেগ গাড়ী ষ্টেণ্ডলৈ আহি আছোঁ। আৰু আহি পালোহি এখন নাইট ছুপাৰ। আৰু নাইট ছুপাৰখনতে বহি পেলাই পূৰা আৰাম কৰি গৈ আছোঁ আমি যোৰহাট তিতাবৰলৈ। কাৰণ কিয়, যোৰহাট তিতাবৰ টাউন স্কুলতহে আমাৰ পৰীক্ষা চেণ্টাৰ আছে, য'ত পৰীক্ষা হ'ব। আৰু তাৰ ওচৰতে তাত আমি ৰুম লৈছোঁ, তাতে থাকি পেলাই পৰীক্ষা দিব লাগিব। সেই দেখি আমি তালৈ গৈ আছোঁ। আৰু ইমান বেছি ভাল লাগিছে। নাইট ছুপাৰৰ ছিটটো ইমান ধুনীয়া, শুবলৈ কৰিবলৈ ইমান সুবিধা হৈছে। আৰু নাইট ছুপাৰখনত চব মানুহ নাছিলে কোনো, আমিহে আছিলোঁ 3টা। আৰু আহি পাই গ'লোহি আমাৰ ৰুম, যোনটো ৰুমত আমি এৰাতি থাকিম। আৰু এইটো আমাৰ হৈছে ৰুম। তাৰপিছত কাপোৰ কানি সলকাই পেলাই অকণ বোলো যোৰহাট তিতাবৰখন অকণ ঘূৰোঁ। সেই দেখি আমি ৰাতি গ'লোঁ ওলাই। আৰু তাৰ পিছদিনা এয়া যোৰহাট তিতাবৰ টাউনৰ স্কুলত আমাৰ পৰীক্ষাৰ্থীহঁত ৰৈ আছে পৰীক্ষা দিবৰ কাৰণে। তাৰপিছত আমি পৰীক্ষা দি কৰি আমাৰ হ'ল বাৰু। তাৰপিছত আমি ঘৰলৈ বুলি উভতিলোঁ বাৰু। আজিলৈ আহিছোঁ নেক্সট এটা ভিডিঅ'ত সকলোকে আপোনালোকক আকৌ লগ পাম আশা কৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই।